Hey guys, আশা কৰো সকলো ভালে আছে। দেখিছে আপোনালোকে আজি হাজিকাছি ওলাই আইছো। ওলাই থকাৰ বিশেষ কাৰণ এটা আছে, মানে আজি স্পেশাল গেষ্ট এজন আহি আছে আমাৰ ইয়াতে। হেয়া আছে শিবু এছবিএন ব্লগ। এছবিএনক আপোনালোকে জানে চাগে, বহুতে জানে, ইউথ জেনাৰেশনৰ মাজত বহুত ফেমাস হয়। এজন ভাল ব্লগাৰ হয় অসমৰ। 3 লাখৰো বেছি সাবস্ক্ৰাইবাৰ আছে তেখেতৰ। প্ৰায় 3 বছৰৰো বেছি হ'ল আমাৰ তেওঁৰ লগত চিনাকি, কিন্তু ফাইনেলি আজি লগ কৰিব আহি আছে। খুব বেছি এক্সাইটেড হৈছো এই কাৰণে। যোৱাকালি ৰাতি 11টা মানত তেখেতে ক'লে বোলে আমি গৈ আছো, সেইকাৰণে দৌৰা-দৌৰি আৰু অলপ তেওঁলোকৰ কাৰণে কিবা যোগাৰো কৰিছো। চাও কিমান টাইম থাকে, কিন্তু বহুত বেছি ভাল লাগিছে আচলতে এনেকৈ আহিম বুলি কোৱাৰ কাৰণে। আৰু এটা ভাল খবৰো আছে, মানে দা সেন্টিনেল নিউজ পেপাৰ জানে, আপোনালোকে জানে, তাত আমাৰ আৰ্টিকল এটা পাব্লিছ হৈছে। বহুত বেছি হেপী হৈছো আমি, মানে বহুত মৰম দিছে সকলোৱে, তাৰ কাৰণে বহুত বেছি হেপী হৈছো। অলপ আগতে এছবিএনে ফোন কৰিছিলে, আহি পাবই এতিয়া আৰু 10-15 মিনিট পিছত আহি পাব। তো আপোনালোকে ভিডিঅ'টো চাই থাকক, আপোনালোককো দেখাম এছবিএনে আমাৰ লগত কেনেকৈ চিনাকি সেইবিলাক আপোনালোকক জনাম, আৰু আজি কিয় আহিব সেইবিলাকো ভিডিঅ'টো চাই থাকিলে আপোনালোকে গম পাব। আৰু ইয়াৰ পিছফালে ধ্ৰুৱই পুৰা কাম কৰি আছে, যদিও কাম কৰি আছে কিন্তু ভিতৰে ভিতৰে পুৰা এক্সাইটেড হৈ আছে। আমি কাম কৰি আছো, যদি কাম ভালকে কৰবা মনে বহা নাই, মন বহা নাই। কিন্তু দাদাক বাৰে বাৰে সুধি আছো কি পালা দেখে আমি ফুললি এক্সাইটেড। আৰু নয়নাও আছে ইফালে কাম কৰি, তাইও সুধি আছে, আমি ভালকে কাম কৰা হোৱা নাই। লেপটপ খুলি আনি বহি আছো, স্ক্ৰল কৰি আছে, একো কাম কৰিব পৰা নাই। মোৰো একে অৱস্থা, কাম বহুত আছে পেণ্ডিং, কিন্তু মানে এছবিএন আহিব তো কাম বিলাক আজি মানে বাদ দি দিছো সম্পূৰ্ণৰূপে। যে ৰাতিপুৱাৰ পৰা মানে এছবিএন কেতিয়া আহিব পুৰা এক্সাইটেড, কাৰণ 3 বছৰ আগৰ পৰাই মানে ফুললি এক্সাইটেড, কাৰণ 3 বছৰ আগৰ পৰাই চিনাকি আমি, বহুত আগৰ পৰাই মানে লগ কৰা কথা আছিল। ফুল প্লেনিং চলি আছে আমাৰ, প্লেনিং কেনেকে ক'ত যাম, কি কৰি আপোনালোকে চাই থাকক, দেখা পাব লাহে লাহে মজা, একদম মজা। ভিডিঅ'টো চাই থাকক। তো গাইজ এতিয়া অলপ বাহিৰত ওলাই যাওঁ, কেতিয়াবা আহি পাই ৰখি আছো আৰু আহি পোৱা নাই এতিয়ালৈকে। তো মোৰ ঘৰৰ কাষতে খাৱনিৰ এটা দোকানখন জানে চাগে, এয়া চাওক দোকানত আমাৰ দোকানী দাদা বহি আছে। দোকানীও নহয়, ইউটিউবাৰ আৰু দোকানী দুটা চব কৰিব লাগিব গাইজ। এই এডিটিং কৰিয়ে আছো, এই চাওক পুৰা এডিটিং, মোবাইলতে এডিটিং কৰে, চব এডিটিং বিলাক মোবাইলত কৰে। গমটো পাইছে আজি কাই আহিব এছবিএন ব্লগ, আপোনালোকে চবে চিনিয়ে পায়। অসমৰ ইউটিউবৰ এটা ভাল চিনাকি নাম এছবিএন ব্লগছ। তো আজি আহি আছে আমাৰ দীপাংকু ভাইৰ এটা বঢ়িয়াকৈ মানে দেখাব বস্তুখিনি, কেনেহেন কি ছেটআপ, কেনেহেন কি কল্যাণ গোটেইখিনি দেখাব। তো ভিডিঅ'টো চাই থাকক শেষক লগি, মজা ভিডিঅ' হ'ব। তো গাইজ বহুত টাইম ৰখিবলগীয়া হ'ল, মানে এছবিএনে এটা মেছেজ দিলে, মেছেজ দি ক'লে যে কিবা অলপ প্ৰব্লেম হৈছে বাইকখনৰ, কুলেণ্ট লিক হৈছে চাগে। তো আহিব 10-15 মিনিট লাগিব আৰু এক্সট্ৰাকে। হেল্ল', চ' আমি ফাইনেলি আহি পেলাই পাই গৈছোঁ বাইদেউহঁতৰ ঘৰত। এতিয়া আমি দীপাংকু ভাইৰ লগত যাম ইণ্টাৰভিউ, আৰু বাইকখন এবাৰ চাই ল'ব পাৰে গৈ পেলাই। তো এইটো হৈছে বেনেলি 600i 600cc ইনলাইন 4, মানে যদি ইনলাইন 4ৰ ভিতৰত বাজেটত বাইক ক'ব যায় এইটো। আৰু চাউণ্ডটো অলপ পিছত শুনাই আছোঁ। আৰু এয়া এছবিএন আহি পেলাই, আৰু ইফালে চাহৰ পৰ্ব আৰম্ভ হৈছে, যোগাৰ চোগাৰ কৰি থকা হৈছে। চাচোন বাৰু মিঠাই কি কি আছে, মই চাওঁ। আচ্ছা, আজি পুৰা এছবিএনৰ মুখত মিঠা একেবাৰে সোৱাদ দিহে পঠাম, একদম মনত থাকিব লাগিব। পাঠশালাত আহিছিলোঁ, এনেকৈ ইমান গাল মিঠাই খাইছিলোঁ বুলি, নহ'লে কিহৰ ন। শিবুহঁতক চাহ পানী দিয়া হৈ গ'ল। গোটেইকেইজনী ফাৰ্ষ্ট টাইমৰ কাৰণে শিবুক লগ পাইছোঁ, সেইকাৰণে চাহ চিনাকি হ'লোঁ। ময়ো লগ পোৱা নাছিলোঁ, শুনি আছিলোঁ। প্ৰায় 1 ঘণ্টামান আমি নানান ধৰণৰ কথা পাতিলোঁ। শিবুৱে আমাৰ কামৰ ৰিলেটেড কথাবিলাক সুধিলে, আমি কেনেকৈ কি কৰোঁ, কাৰণ আমাৰ চেনেলটোৰ কথা আমি কেনেকৈ কামবিলাক কৰোঁ সেইটো শিবুৱে ভালকৈ নাজানে, কাৰণ বাকী ইউটিউবাৰবোৰতকৈ আমাৰ কামটো অলপ বেলেগ হয়। তো শিবুৱে কৈ আছে আমাৰ সৰুকৈ এটা ইণ্টাৰভিউ লোৱাৰ কথা বাহিৰত, ভাল লোকেশ্যন এটাত গৈ কিনে। তো এতিয়া তালৈকে যাওঁ ব'লক। শিবুৱে কৈছে লোকেশ্যনটো নেচাৰেল প্লেচত হ'লে ভাল হয়। তো আমাৰ ফ্ৰণ্টত এটা ধুনীয়া কম্পাউণ্ড এটা আছে, তাত গছ গছনি আছে, তো তাত ভিডিঅ'টো শ্বুট কৰিব ভাল হ'ব, ভাবিলোঁ তালৈকে যাওঁ। তো আমি গোটেইকেইজনী তালৈকে গৈ আছোঁ এতিয়া, আৰু লগতে হাতত আমাৰ প্লে বাটন কেইটাও আছে। শিবুৱে মানে আমাৰ প্লে বাটন কেইটা দেখাব, সকলোকে দেখাব তেওঁৰ ভিডিঅ'ত। তো
এতিয়া আমাৰ ইণ্টাৰভিউ ষ্টাৰ্ট হৈ গ'ল। বহুত কিবা কিবি শিৱে সুধিলে আমাক আমাৰ কামৰ ৰিলেটেড, আমি কেনেকৈ কি কৰিলোঁ, আমাৰ ইউটিউব জাৰ্নি কেনেকৈ ষ্টাৰ্ট হ'ল, আমাৰ কি কি চেনেল আছে, কিমান ছাবস্ক্ৰাইবাৰ আছে, সকলোখিনি শিৱে আমাক সুধিলে। আপোনালোকে যদি সম্পূৰ্ণ ভিডিঅ'টো চাব খোজে তেতিয়াহ'লে ডেছক্ৰিপশ্যনত লিংক দিয়া থাকিব, আপোনালোকে তাত গৈ SBN Vlogsত সম্পূৰ্ণ ভিডিঅ'টো চাই ল'ব পাৰে। ক্লিক কৰি ৰাখা। বহুত ভাল লাগিল, মানে বাইদেউৰ লগততো লগ পাই আৰু দাদাৰ লগত লগ পাই বহুত বেছি ভাল লাগিল আৰু প্ৰাউড ফিল কৰোঁ এনেকা এটা চেনেল আমাৰ অসমৰ পৰা বিলং কৰে। আৰু আপোনালোকেতো জানে আৰু এনেকা নহয় যে মানে এটা চেনেল এটা মানে ইমানখিনিতে আহি পেলাই পাইছে 5 মিলিয়ন, ইমান চুটকিত হৈ গৈছে, 6 বছৰ মেহনত কৰিছে, সেইটো কাৰণে এইটো আহিছে। আৰু মানে কনচিষ্টেঞ্চি যোনটো থাকে নহয় এটা চেনেলত, মানে এটা সেইটো সিহঁতে দিছে, সেইটোৰ কাৰণে আজি মানে এইটো লেভেলত আহি পেলাই পাইছে। শিৱহঁতক লগ পাই আমাৰ গোটেইকেইজনৰে বহুত বেছি ভাল লাগিল, মানে এটা বহুদিনীয়া সপোন এটা পূৰণ হ'ল। আজিৰ কাৰণে ইমানেই ফ্ৰেণ্ডছ, ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পালে লাইক এটা কৰি দিব। তো গাইজ আজিলৈ ইমানে, ভিডিঅ'টো আমি ইয়াতে শেষ কৰিলোঁ। তো আকৌ লগ পাম এটি ভাল লগা ভিডিঅ'ৰ সৈতে। তেতিয়ালৈকে বাই বাই।